এয়া হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ অহা বেকী নদীৰ এক ভয়লগা দৃশ্য। আনহাতে বাৰিষা আহিলেই সংকটৰ গৰাহত পৰে উত্তৰ অসমবাসী। আৰু আনহাতে কেইদিনমান বৰষুণ দিয়াৰ পাছতে ফেনে ফুটুকাৰে বৈ আহিছে যেন বেকী নদীৰ পানী। আৰু আনহাতে বেকী নদীৰ যি আচলতে গৰাখহনীয়াৰ দৃশ্য আতংকময় কৰি তুলিছে দাঁতিকাষৰীয়া অঞ্চলসমূহ। আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ আচলতে যিসমূহ খেতি চপৰে জাহ গৈছে বেকী নদীৰ বুকুত, এতিয়া সংকটত পৰিছে সাধাৰণ জনতা। হয়তো ছবি দেখিলেই অনুমান কৰিব পাৰিছে কিদৰে চপৰে খহিছে গৰা। আৰু ইয়াৰ কোনো নতুন কথা নহয়, প্ৰতি বছৰে চপৰে জাহ গৈছে নদীৰ বুকুত। এতিয়া সংকটত সাধাৰণ ৰাইজ কি কৰিব কি নকৰিব।